নমস্কাৰ বন্ধুসকল, ডিফেন্স নিউজৰ পৰা এটা বহুত ডাঙৰ নিউজ ওলাই আহিছে। ভাৰতে ৰাছিয়াৰ পৰা 6খনকৈ বিমান লিষ্টত ল'ব। বন্ধুসকল, লিষ্টত মানে কি? লিষ্টত মানে হ'ল ভাড়াত ল'ব। ভাড়াত ল'ব বুলি কওঁতে আপোনালোকে ভাবিছে কিনো বিমান ভাড়াত ল'ব। বৰ্তমান ভাৰতীয় সেনাৰ হাতত কোনো ধৰণৰ বোমবাৰ বিমান নাই। বোমবাৰ বিমান এনেকুৱা ধৰণৰ বিমান যোনখন জেগাত বোম পেলাই বিচনা চাদৰ পাৰাৰ দৰে পাৰি দিয়ে বোমেৰে। এনেকুৱা ধৰণৰ বিমান 6খন ভাৰতে ৰাছিয়াৰ পৰা ভাড়াত ল'ব। এনেকুৱা ধৰণৰ বিমান চীনৰ হাতত আছে, কিন্তু ভাৰতৰ হাতত নাই। সেইবাবে ভাৰতীয় চৰকাৰে এনেধৰণৰ ষ্টেপ লৈছে। এই বিমানখনৰ নাম হৈছে TU-160 ব্লেক জেট। ইয়াৰ নাম শুনিয়ে দুশ্মন সেনাই ভয় খায়। 2,75,000 কিলোগ্ৰাম বোম লৈ যাব। 2,250 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগেৰে যাব পাৰে। এই বিমানত যিকোনো ধৰণৰ নিউক্লিয়াৰ বম লোড কৰি দুশ্মনৰ এৰিয়াত পেলাব পাৰি আৰু হাইপাৰছনিক মিছাইলো লঞ্চ কৰিব পাৰি। ইয়াৰ মাৰক ক্ষমতা 12,000 কিলোমিটাৰলৈকে হয়। তো বন্ধুসকল, এইখিনি কথা গম পাই আপোনালোকে গম পাইছে কেনেকুৱা ধৰণৰ বিমান হ'ব। তো আজিৰ ভিডিঅ'টো ইমানে। ধন্যবাদ।